কে কৃষ্ণাস ব্লগ আজি গৈ আছো মাধৱদেৱৰ ঢেকীয়া খোৱা বৰনামঘৰলৈকে খুব বিখ্যাত আৰু খুব ধুনীয়া এটি নামঘৰ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰি ভিডিঅ'টো আৰম্ভ কৰিছো লেটস গো jorhatন jorhatন পাই গলো ইয়াত jorhat টাউন ইয়াৰ পৰা প্ৰায় যাব লাগিব অলপ দূৰ গলে আমি ঢেকীয়া খোৱা বৰনামঘৰ পাম মাধৱদেৱৰ গতিকে গৈ আছো নামঘৰলৈকে ভিডিঅ'টো চাই থাকিব গেটটো দেখা পাইছোঁ ইয়াৰ পৰা প্ৰায় অলপমান ভিতৰত সোমাব লাগিব ভিতৰতে আছে মাধৱদেৱৰ ঢেকীয়া খোৱা বৰ নামঘৰ গৈ আছো নামঘৰলৈকে ইফালে আছে চাহপাত বাগান কি ধুনীয়া একদম সুন্দৰ পৰিৱেশ ভিতৰলৈ গৈ আছো আহি পাই গলো ঢেকীয়া খোৱা বৰ নামঘৰ আহি একদম গেটখন দেখিছো ধুনীয়াকে লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ঢেকীয়া খোৱা বৰ নামঘৰ বুলি ধুনীয়াকে হাতী দুটাৰ কি ধুনীয়া একদম মানে যিখন এইখন গেট একদম দেখিবলৈ একদম দি ধুনীয়া লাগিছে নহয় একদম মানে ক'ব নোৱাৰো একদম মানে ক'ব ভাষা নাই হাতী দুটা ধুনীয়াকে লগোৱা আছে এইখন ধুনীয়া একদম ডিজাইন একদম কি চাবা আৰু মজা একদম এইফালে একদম এইবিলাক ৱালিং কৰা আছে ধুনীয়াকে এইফালে আহি ইয়াতে মানুহবিলাকে ভৰি হাত ধুই এফালে এইখন গেট আকৌ ইখনটো একদম আল্টিমেট মজা বনাইছে এফালে ভিতৰত সোমাব পাৰে এয়াই হ'ল ঢেকীয়া খোৱা বৰনামঘৰ মহাপুৰুষ মাধৱদেৱে 1528 চনতে ঢেকীয়া খোৱা নামঘৰ স্থাপন কৰিছিল এই স্থানতে তেওঁ এগছি বন্তি জ্বলাই ঢেকীয়া খোৱা বৰনামঘৰ হিচাপে স্থাপন কৰিছিল যিগছি বন্তি ভক্তপ্ৰাণ ৰাইজে আজিও নুমাবলৈ দিয়া নাই অহনিশে জ্বলাই ৰাখিছে ইয়াতে চাৰ্টিফিকেট দুটা ধুনীয়াকৈ লগোৱা আছে এছিয়ান বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত দীৰ্ঘতম জ্বলি থকা বন্তি হিচাপে স্বীকৃতি লাভ কৰিছে প্ৰায় 450 বছৰ এগছি বন্তি জ্বলাই ৰাখিছে এইটোতো সহজ কথা নহয় 450 বছৰ বন্তি ঘৰ নুমাব নিদিয়াকৈ জ্বলাই ৰাখিছে অহনিশে এইটো একদম সহজ কথা নহয় এইফালে আছে ধুনীয়াকৈ অৱতাৰবিলাক ধুনীয়াকৈ লগোৱা আছে ইয়াতে বনাই ধুনীয়াকৈ দিয়া আছে এইফালে এইবিলাক চালে একদম মন একদম বেয়া মন থাকিলেও ধুনীয়া একদম মন ভাল লাগি যায় ধুনীয়া একদম এইফালৰ পৰা মানুহ আহি ভগৱানৰ চৰণত সেৱা লৈ ভগৱানৰ পৰা আশীষ বিচাৰি ধুনীয়াকৈ যাব পাৰে আৰু এতিয়া এইফালে ঢেকীয়া খোৱা বৰনামঘৰ ভিতৰত প্ৰৱেশ কৰোঁ অকণমান ভগৱানৰ ওচৰত সেৱা যাচিছোঁ কৃষ্ণ ঘৰৰ ভিতৰত বেছি কথা নকওঁ সকলোৱে প্ৰাৰ্থনা কৰি থাকে সেৱা কৰি থাকে অকল ভিউটো দেখাই দিছোঁ ধুনীয়াকৈ চাওঁ একদম চুপচাপ ধুনীয়াকৈ চাই থাকোঁ এইফালে ধুনীয়াকৈ এইবিলাক বনোৱা আছে এই গছে বন্তি কৃষ্ণ এই যিগছ বন্তি প্ৰায় ভক্তপ্ৰাণ ৰাইজে 450 বছৰ জ্বলাই ৰাখিছে অহনিশে জ্বলাই ৰাখিছে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড এণ্ড এছিয়ান বুক অফ ৰেকৰ্ডত দীৰ্ঘতম জ্বলি থকা বন্তি হিচাপে স্বীকৃতি লাভ কৰিছে
ওদালগুৰি ডিষ্ট্ৰিক্ট। ভালকৈ কোৱা নাই। ভাল লাগিল। এই নামঘৰৰ বিষয়ে অকণমান জনাবচোন। নামঘৰৰ বিষয়ে জনাবলৈ তাতহে পাম পাব, এই তাতে সভাপতি জনাব। মই এইবোৰ কৈছোঁ, মোৰ কাম লাগি আছোঁ, কাম কৰোঁ। মই সেইখিনি মায়ে বোলো চিবিয়া পিন্ধি অহা নাই নহয়, চিবিয়া পিন্ধি অহা একদম সোমাই ওলাইহে যায় ইয়াত। এই ৰংগতা মাছ মই নিজে চাইটো দেখিছোঁ, মই শংকৰদেৱ নম্বৰে সংগীত। কাৰণ মই পেণ্টটো পিন্ধি আহিলোঁ, মই ইফালে ইয়াতে অহা মানে নাছিলে, ইয়াতে নাছিলোঁ, গামোচাও নানিলোঁ। এয়া এতিয়া পহুৱে লৈ আহিলে ঘৰত। শুনা তুমি পহুৰ লগত আহিলে। এইকেইটা আনিছা কালি তোমাক এইটো পিন্ধিব সেইবিলাক ভিডিঅ' কৰি নক'লে। ঠিক আছে। এতিয়া কিমান গছ বন্তি আছে ইয়াতে? বন্তি ধেৰ আছে। ধেৰ আছে, মানে নিজ ইচ্ছাকৃতভাৱে জ্বলাব পাৰিব। নামঘৰটোৰ বিষয়ে অকণমান কৈ দিয়কচোন। মহাপুৰুষ শ্ৰী মাধৱদেৱে 1450 শকত এবেছি গুৰুবন্তি জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই বন্তি গছি 1528 চন 1450 শকৰ পৰা উভয়ভাৱে জ্বলি ৰাইজক আশীৰ্বাদ দি আছে। আৰু এই গুৰুজনক ইয়াতে আদি ৰাখি বৃদ্ধ দম্পতীহালে এসাঁজে অন্ন খুৱাইছিল। সেই সময়ত তেনেকুৱা আমাৰ বিভিন্ন আজিৰ দৰে বস্তু নাছিল। আখৰে ঢেকীয়া বুটলি ঢেকীয়া শাকেৰে তেখেতক এসাঁজ খুৱাইছিল। আৰু ঢেকীয়া শাক খাই খুব ভাল পালে। সেয়েহে ঢেকীয়া খোৱা এই গাঁওখনৰ নাম ঢেকীয়া খোৱা আছিলে। আৰু বৃদ্ধ দম্পতী হালৰ নামত বুঢ়া নামত এই থানখন উৎসৰ্গা কৰিলে। আৰু বুঢ়ীৰ নামত কাষৰে বৈ যোৱা যি দিহা কৰি দিছিল, সেই বুঢ়ী দিহাখন উৎসৰ্গা কৰিল। আৰু তেখেতে ৰুই থৈ যোৱা এজোপা বৰগছ আজিও আছে 1528 চনৰ পৰা। আৰু তেখেতে ভৰি লোৱা এটা মোহা আছে। এই বন্তি প্ৰভাৱত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ বাহিৰেও সকলো দেশৰ পৰা এতিয়া ৰাইজ আহিবলৈ লৈছে। সকলো কুশলে থাকে। এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান। ইয়ালৈ সকলো আহিব পাৰে, দুৱাৰ মুকলি আছে। সেৱা কালত এই গুৰুজনৰ যি পবিত্ৰ তীৰ্থক্ষেত্ৰ নামঘৰ ভেটি মানৱ জাতি গঢ়া ভেটি, এই ভেটিলৈ আহক। আধানী নীতি ৰক্ষা কৰি নিজকো নিজৰ গাঁওখন দেশখন এজন সুনাগৰিক হৈ চলাই যাওক। আমি তাৰে কামনা কৰি সকলো যাতে সেৱা জনাই আমাৰ প্ৰভুজনৰ ওচৰত সকলোৱে পুনৰ কুশলতে থাকিবলৈ আমি আশীৰ্বাদ কৰিম। এইজোপা বৰগছজোপা নহয় জানো? এইজোপা নহয়, দুজোপা আছে যে। নাই, ইয়াৰ দুভাগ হৈ গৈছে। দুভাগ হৈ গৈছে ন, মানে মাজতে দুভাগ হৈ গৈছে। আৰু এইফালে আছে এইটো গুৰুজনে ভৰি লোৱা মোহা ভাগ আছে। মোহা ভাগ আছে এইফালে নহয় জানো? এইফালে যাব পাৰিম। তো তেওঁৰ লগত কথা পাতি ভাল লাগে। কৃষ্ণ ভৰি লোৱা মোহা ভাগ ধুনীয়াকৈ এটা সংৰক্ষিত কৰি থকা আছে। ওপৰত জাপি ধৰে ধুনীয়াকৈ আছে। এইফালে আছে মাধৱদেৱৰ সংগীত বিশ্ববিদ্যালয় লিখা আছে ধুনীয়াকৈ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্ণ। খুব ভাল লাগিল লগ পাই। কিমান ক্লাছত পঢ়ি আছা? ক্লাছ 3? মোৰ শ্ৰী তোমাৰ 3। বঢ়িয়া, ভালকৈ পঢ়া নহয় জানো? ক্লাছ কেতিয়া হ'ব? ক্লাছ কেতিয়া হ'ব? ক্লাছ হৈ আছে। ক'ত গৈছিলা? চাক কৰিবলৈ গৈছিলা? খুব বঢ়িয়া, ভালকৈ পঢ়া শুনা কৰিবা দেই। ঠিক আছে, ষ্টুডেণ্ট কেইটা লগ পাই গ'লে ইয়াৰ ষ্টুডেণ্ট কেইটামান লগ পালোঁ। ইফালৰ পৰা ওপৰৰ পৰা ভিউটো চাওক, খুব ধুনীয়া একদম। ইয়াতে সংগীত ক্লাছ কৰি আছে। খুব ভাল লাগিল গৈ, খুব ধুনীয়া আৰু খুব
খুব মনোমোহা পৰিৱেশ, খুব ধুনীয়া নামঘৰ। আপোনালোকেও যাব কেতিয়াবা সময় পালে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। বাই বাই।